বন্ধুসকল আজি 31 তাৰিখ জুলাই মাহৰ 2025 ৰাজ্যৰ উচ্ছেদিক লৈ মুখ্য সচিবৰ অখিল গগৈৰ বৈঠক পুনৰ সংস্থাপন আৰু ক্ষতি পূৰণক লৈ গুৰুত্বপূৰ্ণ দাবী আসাম চিফ সেক্ৰেটাৰী লখিমপুৰৰ খেলঞ্জিয়া উচ্ছেদক সম পৰ্যায়ৰ ভূমি আন ঠাইত দিবলৈ মুখ্য সচিবক দাবী অখিল গগৈৰ লগতে সাপৰ উচ্ছেদিতৰ বাবে 500 বিঘা ভূমিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাজ্যত অব্যাহত আছে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ উচ্ছেদ অভিযান তাৰ মাজতে সাপৰ উচ্ছেদিতৰ বাবে পুনৰ সংস্থাপন ব্যৱস্থা কৰি 500 বিঘা মাটি আবণ্টনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰি দাবী জনালে ৰাজ্যৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে লগতে 2013 চনৰ ক্ষতিপূৰণ আইন অনুসৰি উচ্ছেদিত সকলক ক্ষতিপূৰণ দিবলৈ মুখ্য সচিবক দাবী জনালে অখিল গগৈ আৰু তেওঁৰ হৈতে যোৱা সজাতি দলে লখিমপুৰ ধুবুৰী আৰু গোৱালপাৰা উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ বিষয়ক লৈ দিছপুৰৰ জনতা ভৱনত বুধবাৰে ৰাজ্যৰ মুখ্য সচিব ৰবি কুটাক সাক্ষাৎ কৰি আলোচনাত বহিল ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কিছুদিনৰ আগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো চিফ ছেক্ৰেটাৰীৰ হাতলৈ লিখি দিছিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই তেওঁ লিখি দিয়া যি আমাৰ স্মাৰকপত্ৰখন আছিলে আমাৰ স্মাৰকপত্ৰৰ ওপৰত তেওঁ লিখি দিছিলে ফৰৱাৰ্ড কৰিছিলে আজি সেই বিষয়টোক লৈ চিফ ছেক্ৰেটাৰীৰ লগত আমাৰ ৰাজ্যৰ দল আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম মন্ত্ৰীৰ উদ্যোগত আজি ধুবুৰীৰ প্ৰতিনিধি গোৱালপাৰাৰ প্ৰতিনিধি আৰু লখিমপুৰৰ প্ৰতিনিধিৰ জৰিয়তে আজি মুখ্য সচিব ডাঙৰীয়াক সাক্ষাৎ কৰা হ'ল মুখ্য সচিব ডাঙৰীয়াক কেটেগৰিকেলি কোৱা হ'ল যে লখিমপুৰত যিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ যিমান মাটি উচ্ছেদ কৰা হৈছে তাৰ সমান পৰিমাণৰ মাটি অন্য ঠাইত দিব লাগে আনহাতে খ্ৰীষ্টিয়ান বীজঘৰকো তেনেকে ধৰণে কৰিছিলে আদিবাসী তেওঁলোককো ক্ষতিপূৰণ দিবলৈ কোৱা হৈছে ঠিক তেনেকে আন মুছলমান যিসকল লোক আছিলে তেওঁলোককো আটাইবিলাককে আমি যাতে অতি সোনকালে তেওঁলোকক এটা বিকল্প ঠাইত মাটি দি তেওঁলোকে যাতে ঘৰ বনাই থাকিব পাৰে ঘৰ বনাবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিবৰ কাৰণে আমি ভাবিছোঁ দ্বিতীয়তে গোৱালপাৰাৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে পাইকান নামৰ অঞ্চলটো উচ্ছেদ কৰিছে য'ত এজন মানুহক গুলীয়াই হত্যা কৰা হৈছে আৰু আপোনাৰ এখন বিলত কি বুলি কয় হাছিলা বিলত উচ্ছেদ কৰা হৈছিলে সেই হাছিলা বিলৰ উচ্ছেদৰ দুটা বিষয় আলোচনা কৰা হ'ল দুটা বিষয় তন্নতন্নকৈ কোৱা হ'ল আৰু তন্নতন্নকৈ কোৱাৰ পাছত মুখ্য সচিব ডাঙৰীয়া তাত পুলিচে যে এতিয়া মানুহবিলাক খেদি আছে সেইটো বন্ধ কৰিবলৈ দাবী জনোৱা হ'ল মুখ্য সচিবে লগে লগে সেইটো ৰেছপন্স কৰিছে দ্বিতীয়তে আমি কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী কৈ আছিলে যে হাছিলা বিলৰ মানুহ আৰু পাইকানৰ মানুহ সেই মানুহখিনি নতুন এটা ঠাই কি কয় এইটো ৰাক্ষসিনী পাহাৰত সংস্থাপিত কৰিব বুলি কৈছিলে তেওঁলোকক অতি সোনকালে সংস্থাপিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ আৰু এই বিষয়টোক লৈ মুখ্য সচিবে গুৰুত্ব দি গোটেই বিষয়টো আলোচনা কৰিছে তৃতীয়তে আপোনাৰ ধুবুৰীৰ আমি সাপৰ অঞ্চলত যিটো উচ্ছেদ হৈছিলে সেই উচ্ছেদৰ তিনিটা ধৰণৰ মাটি আছিলে এটা হ'ল ম্যাদী পট্টাৰ মাটি ম্যাদী পট্টাৰ মাটিত আমি যথোপযুক্ত 2013 চনৰ ভূমি ক্ষতিপূৰণ আইন অনুসৰি ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছোঁ এলটমেণ্ট যিবিলাকক দিয়া হৈছিলে সেই এলটমেণ্ট দিয়া পৰিয়ালবিলাকক প্ৰপাৰ ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু বাকী যিমানখিনি মানুহ আছে গোটেইখিনি মানুহৰ কাৰণে মানে এনক্লোজাৰ এলটিজ এণ্ড ম্যাদী পট্টা হোল্ডাৰ গোটেইবিলাকৰ কাৰণে 500 বিঘাৰ য'ত উচ্ছেদ হৈছে তাতে 500 বিঘাৰ এটা প্লট আমি বিচাৰিছোঁ য'ত 4,000 বিঘা মানুহ উচ্ছেদ কৰিছে লাগে 3,500 বিঘা গতিকে সেই 500 বিঘাত আমাক দি তাতে সকলো মানুহকে সংস্থাপিত কৰিবৰ কাৰণে এটা অল্টাৰনেটিভ জাগা বিচাৰিছোঁ তাৰ লগত কিছু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে কৰিবৰ কাৰণে কোৱা হৈছে আৰু অসমৰ মুখ্য সচিব ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি অচিৰেই এই বিষয়টো সিদ্ধান্ত ল'ব বুলি আজি আমাক জানিবলৈ